আজি আমি আনিজেৰী বালিকা প্ৰাথমিক বিদ্যালয়ত আশীৰ্বাদ এক শৈক্ষিক জাগৰণ বুলি এটা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানটোত ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যোৱা 22গৰাকী ছাত্ৰ ছাত্ৰীক এখনিকৈ অভিধান বিদ্যালয় পৰিচালনা সমিতি তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক উত্তৰণ ঘটাব পাৰে তাৰ বাবে আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই যাতে সিহঁতৰ ইয়াতকৈ উন্নত শিক্ষা গ্ৰহণত সহায়ক হয়, সিহঁতে যে পঢ়া শুনাত মনোযোগ দিয়ে, এগৰাকী ভাল শিক্ষাৰ্থী হৈ ভাল কোনো অনুষ্ঠানত পিছলৈ জড়িত হ'ব পাৰে তাৰ বাবে এই অনুষ্ঠানৰ আমাৰ উদ্দেশ্য। 1 এপ্ৰিল আনিজেৰী বালিকা প্ৰাথমিক বিদ্যালয়ত এক শৈক্ষিক জাগৰণ এটা আৰম্ভ কৰিছে। তোমালোকক অলৰেডি আমি এখন অভিধান তোমালোকক অৰ্পণ কৰিছোঁ। এই অভিধানখন তোমালোকে যেতিয়া কলেজত পঢ়া চাকৰি কৰা তেতিয়া মনত থাকিব যে আনিজেৰী বালিকা প্ৰাথমিক বিদ্যালয়ত এইখন আমি কিতাপ পাইছোঁ, তেতিয়া তোমালোকৰ মনত থাকিব। তোমালোকৰ ল'ৰা ছোৱালীবিলাকো ক'ব পাৰিবা যে এইখন আমি স্কুলত এইখন পাইছোঁ। গতিকে বিশেষ নাই আৰু এই অনুষ্ঠানটোৰ মংগল কামনা কৰি মই এইখিনিতে আমাক ছাৰে এইখন দিলে, আমি কেনেকৈ আৰু ভাল ৰিজাল্ট ভাল দিব পাৰোঁ সেইটোৰ কাৰণে চেষ্টা কৰি যাতে ভালকৈ কৰোঁ। কোনে এইবাৰ আছে টিভিয়ে চিভিয়ে দি আছে, কাৰোবাক কম্পিউটাৰ দিছি, কাৰোবাক স্কুটি দিছি। তোমালোকক ইমান সৰুতে ইমান ডাঙৰ কিতাপ দিছে, তোমালোকতকৈ কিতাপখন বেছি ডাঙৰ। গতিকে পঢ়ি শুনি যাতে ইয়াতকৈ বেছি ডাঙৰ প্ৰাইজ পোৱা চৰকাৰৰ পৰা সেইটো লক্ষ্য ৰাখি তোমালোকে ভাল ধৰণে পঢ়া শুনা কৰিবা, এইখিনিয়ে মই ক'বলগীয়া।